আজি হয় উৰুকা আৰু যেহেতু আজি উৰুকা মেজি এটাটো বনাবই লাগিব। আপোনালোকে চাগে হয়তো গাঁৱৰ মেজিটো দেখিছেই নহয় জানো, আৰু আজি চহৰত মেজি কেনেকৈ বনে সেইটো আপোনালোকে চাব। মানে যিহেতু আমাৰ ইয়াত জেগাৰ অকণমান প্ৰব্লেম, সেইকাৰণে আমাৰ পিছফালে যিমানকণ অকণমানি জেগা আছে তাতে আমি সৰুকৈ এটা মেজি বনাম। বেছিটো ডাঙৰ কৰিব নোৱাৰোঁ, ঘৰতে যিহেতু বনাইছোঁ, পথাৰ চথাৰটো নাই। তো সেইকাৰণে আমি কেনেকৈ মেজি বনাওঁ আৰু দেখিছে নহয় পিছফালে কাম চলি আছে। তো বলক তেনেহ'লে দেখাওঁ আজি আপোনালোকক। কেনেকৈ আহিছে কলা কাপোৰত মোৰ যে আহে আৰু উইনাৰ ইয়াত গ্ৰীণ লাইট আহি যাব লাগে। এইখিনি গ্ৰীণ লাইট উইনাৰ নহয়, এইটো এনেকৈ দাং কৌন হে वो कहाँ से वो। এতিয়া আমাৰ লাষ্ট বাঁহডাল কাটিবলৈ আছে। এতিয়া আমাৰ খৰি কাটি হৈ গ'ল আৰু এতিয়া বাজিছে 3:55। গোটেই কামখিনি সোনকালে কৰি ৰেপ আপ কৰিব লাগিব, আধা ঘণ্টাৰ ভিতৰতে শেষ কৰিব লাগিব। চ' সেইকাৰণে বহুত বেছি কাম আছে, জল্দি জল্দি ষ্টাৰ্ট কৰোঁ। দুইটাৰে কাম আছে। চ' এতিয়া গোটেইখিনি কাম হৈ গ'ল আৰু এতিয়া আকৌ আমি খৰিও দাঙিব লাগিব। ব'লা খৰি দাওঁ। চলো। তো কাঠ চাট আনি হৈ গ'ল আৰু এতিয়া আমি মেজি বনোৱাটো ষ্টাৰ্ট কৰোঁ। চলো, কামত লাগি আছে। গাঁতটো প্ৰথমতে খান্দিব লাগিবতো। বন গুচাইছে বন। আমি এইটো কি পালোঁ? কি হয় এইটো? চুইছা ৱায়াৰ নাথিং। আমি ভাবিছিলোঁ কিবা কিবি ওলাব চাগে। সোণ ৰূপ ওলাইছে কি ৱায়াৰ। আমি মানে পুৰা খালিলো, তেল ওলাই গ'ল বোলে। কাঠি মাৰিলে নপৰে বাৰু। এটা এনেকে দিছো তো হ'বই ন, অকমান এনেকে মাজত বেলেঞ্চ কৰি দিব। আমাৰ মানে কাৰিকৰকেইটা অকণমান ৰং হৈ গৈছে, মানে প্ৰব্লেমটো সেইটো হৈছে। বিকজ নতুন শিকিছেতো, মইতো একোৱে কৰা নাই। যি এডালেই কাঠ কাটিছোঁ, বাকী মই একো কৰা নাই, বাকী চব এহেঁতি কৰিছে। তো আমাৰ মেজি হৈ গ'ল ৰেডি। কেনেকুৱা লাগিলে তোমাৰ মেজি বনাই? মজা। দেখিবলৈতো একদমেই আৰু হেৰি লাগিছে, হাজিৰা কৰা নিচিনা। আমাৰ মায়ে আহি পেলাই নন্দিনীক কৈছে কি, লোৱা চাহ একাপ খাই লোৱা, তুমি বহুত কাম কৰিছা নহয়। একদম হাজিৰা কৰা ফিলিংটো দি দিলে মানে। হৈ গ'ল আৰু এতিয়া অকল আমদানি বাকী আছে। আৰু এতিয়া আমি বনাব লাগিব খানা। তো চাই লওঁ। তো মেজিটো বনাই হৈ গ'ল আৰু এতিয়া যেনে তেনে আমি মানে ইটো জেগাৰ পৰা সিটো জেগালৈ আহিও প্লেচ কৰি দিলোঁ। আজিলৈকে দেখাই নাই বেলেগক প্লেচ কৰা, বাট যেনে তেনে আমি কৰিলোঁ আৰু। লাইটটো ইয়াতে লগাই থৈছোঁ বৰ্তমান। আকৌ অকণমান ঠিক ঠাক কৰিব লাগিব, যিহেতু মই বাহিৰতে খানা বনাম বুলি ভাবিছোঁ। তো সেইকাৰণে অকণমান লাইটিঙো লগাব লাগিব। বাকী তাৰপিছত হৈ যাব আৰু তাৰপিছত আমি খানা বনোৱাত লাগিম। তো এতিয়া মেজিও বনাই মেলি হৈ গ'ল আৰু এফালে এনেই অকণমান টিউনি লাইটছ লগাই দিছোঁ আৰু এইফালে মায়ে জুই ধৰি আছে, কাৰণ আজি বাহিৰতে হাঁহ মাংস বনাম।
এয়া হাঁহ মাংস গোটেইখিনি এতিয়া আদা নহৰু পেষ্ট আলু আৰু পিঁয়াজ ইফালে তেল চেল যি লাগে চব আনি থৈছোঁ মায়ে ইয়াত জুইটো ধৰি দিছে আৰু যিহেতু মই বেছিয়ে আৰু চব জানো মই একো নোৱাৰোঁ কৰিবলৈ সেইকাৰণে মোক কৰি দিছে তো মই কৈ দিছোঁ যে মই নিকম্মিয়ে হয় তুমি মোক এক্সট্ৰাকৈ ক'ব নালাগে চব কাম মই কৰি দিছোঁ আৰু তই এনেই হেৰি লৈ ল নলওঁ মই हम जानता है कि हम क्या कर सकता है আৰু জুইত খানা বনাম কি হ'ল যাৰ ঘৰত চিলিণ্ডাৰ নাই তেনেকুৱা হ'লে বিয়া দিবা নেকি তুমি নিজে জুইত খানা বনাই পাইছা নাই গাঁৱৰ ঘৰত ঐ এইফালে গেছ নাছিলে তোমালোকৰ ঘৰত পাপাৰ ঘৰত গেছে নাছিলে বোলে এইটো বাৰে বাৰে নুমাই গৈছে মোৰ এক্সপিৰিয়েঞ্চ নাইতো অলৰেডি মই এটা বাতিৰ দিলোঁ বাপেকে গোটেই আদা নহৰু ঢালি এতিয়া মায়ে এই গোটেইখিনি লৈ আহিছে দেই কি হয় এইটো জিৰা আৰু ধনিয়া মই কৈছোঁ এই গোটেইটো মোক দি নিদিবা আকৌ মই দিম বাপেকে গোটেইটো ঢালি চেচ আৰু তাৰপিছত जो भी बोलो खाना तो हम अच्छा ही बनाता है कभी कभी बुरा हो जाता है আৰু সেইকাৰণে মই ঘৰত ইমান বেছি নবনাওঁ বেছিকৈ যেতিয়া অকলে থাকোঁ তেতিয়াহে এক্সপেৰিমেণ্টবোৰ কৰোঁ আৰু ঘৰত থাকিলে সদায় যদি কিবা এটা বেছি ভাল বস্তু থাকে তেতিয়া বনাওঁ আৰু আজিকালি হাঁহৰ মাংসটো নৰ্মেলি মোৰ হাতত এৰি দিয়াটো বহুত ডাঙৰ কথা আজিকালি এৰি দিয়ে আৰু লাষ্ট টাইমো মাঘৰ বিহুত হাঁহৰ মাংস ময়ে বনাইছিলোঁ এইবাৰো ময়ে বনাইছোঁ আমাৰ হাঁহ মাংস অলম'ষ্ট ডান হৈ গ'ল দেখিছেনে কালাৰটো এতিয়া লাহে লাহে ওলাইছে আৰু এতিয়া হাঁহ মাংসটো হৈ গৈছে আৰু বহুত দেৰি লাগিলে বাৰু দেই হাঁহ মাংসটো সিজোতেও এনেও অলপ টাইম লাগেতো হেল্ল' বা কি কৰিছা এই খানা বনাই আছো আহা আকৌ আমাৰ ঘৰলৈ নাচো নাচিবা নেকি ৰ'বা গৈ আছো শুনিলো দূৰণিত কুলি কেতেকীয়ে জুৰিছে বহাগৰ গান উজনি নামনি ৰঙতে নাচিছে বিহুতি অসমীৰ প্ৰাণ সৰু সূতাৰ চেলেংখনি বৈ দিয়া সৰু ভনী বিহু মাৰিবলৈ যাওঁ ঐ গোবিন্দাই আৰু আপোনালোক সকলোকে মাঘৰ বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আমাৰ উঠোতে অলপ দেৰিয়ে হ'ল বাৰু এতিয়া আমি মেজিটো জ্বলামহে 7টামানটো বাজিছে বাকী চবৰে যিমান ওচৰত আছিলে চাগে চবৰে বেজি জ্বলাই বুলি হৈ গ'ল কিন্তু উপায় নাই আৰু আমাৰ যিহেতু কালি ৰাতি শোৱাও বেছি দেৰি হ'ল সেইকাৰণে উঠাও অকণমান দেৰি হ'ল আৰু তো এতিয়া আমি লাহে লাহে মেজি জ্বলোৱা আৰম্ভ কৰোঁ আৰু আপোনালোককো গোটেইখিনি দেখাই যাওঁ কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী বহাগত ধেমালি কৰোঁ ঐ গোবিন্দাই গাঁও বুঢ়াৰ পদূলিত গোন্ধাইছে মালতী কেতেকী মৰে মলাই ঐ গোবিন্দাই আমাৰ মেজিটো সৰহকৈ জ্বলিব লাগিব
প্রজ্বলিত মধ্যে ধাতুর বেদ উদাসনম সুবর্ণ বর্ণ মঙ্গলম জ্যোতি দীপায়তে নমঃ। তো মেজি জ্বলাই মেলি হৈ গ'ল। এতিয়া আমি মা গোট কৰা খাম, তাৰপিছত আলু আৰু যি য'ত খাব লাগে আৰু যিমানখিনি নিয়ম আছে গোটেইখিনি কৰিম। অগ্নি পূজা কৰি মেলি হৈ গ'ল আৰু এতিয়া আমি অলপ বহিছোঁ আৰু জুইৰ ওচৰতে। লাহে লাহে ৰ'দটো ওলাইছে, তাৰপিছত চাহ জলপান চব খাব লাগিব আৰু ন। এইটো মিঠা আলু, মিঠা আলু মাগুৰটো কেলে খাব লাগে? কি কৰিলো? ঠিক আছে কথাটো অকণমান ন। মই মিঠা আলুহে খাম। আৰু এটা খা আকৌ। চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে এণ্ড কৰিছোঁ। আপোনালোকৰো আই হোপ আপোনালোকৰো মাঘ বিহু বহুতেই ভাল গ'ল, আমাৰো ঠিক ঠাকেই গ'ল আৰু। বিহুৱানলৈ ৰখিমে মই চেনেহী বিহুতি আদৰিবলৈ মুগা মেখেলা গাতে মেৰিয়াই খোপাতে কপ গুজি পিনে আমি অসমীয়া বিহুতে বলিয়া একোৱে নালাগে বিহু পালে আমি গাঁৱলীয়া ৰবকে নোৱাৰা বিহু এফাকি গাবলে চৰিয়ে দলৌ চৰাই আমি বিহু মাৰো চোতাল ঘূৰাই